কেঞ্চাৰ কি হয় জানেনে আপোনালোকে? আমাৰ যে বডিৰ চেলবোৰ আছে, কোষবোৰ আছে, সেইবোৰৰ ভিতৰত DNA আৰু জিন থাকে। সেই জিনবোৰৰ কাম হ'ল চেলটো নিয়ন্ত্ৰণ কৰা, যে চেলটো কেনেকৈ ডিভাইড হ'ব, চেলটোৱে কি বনাব, এই সকলোবোৰ। কিন্তু কেঞ্চাৰ চেল এটাৰ ক্ষেত্ৰত এই যিটো নিয়ন্ত্ৰণ, সেইটোত গুৰুতৰভাৱে আঘাত হয়। তাৰ ফলত এটা চেলৰ পৰা কণ্ট্ৰল নোহোৱাকৈ বহুত বেছি চেল বনাব আৰম্ভ হয়। আৰু নৰ্মেল আমাৰ বডিৰ চেল এটা কিমানখিনি ডাঙৰ হয় সেইটো ফিক্স থাকে, কিন্তু কেঞ্চাৰ চেলৰ ক্ষেত্ৰত এইটো ফিক্স নাথাকে। আৰু এই কেঞ্চাৰ চেলবোৰ তেজৰ দ্বাৰা বডিৰ বেলেগ বেলেগ ঠাইলৈ গুচি যায় আৰু তাতো কেঞ্চাৰ কৰে। এতিয়া কথাটো হ'ল আজিৰ দিনত কেঞ্চাৰৰ প্ৰকোপ কিয় ইমান বাঢ়িব ধৰিছে? ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা কিবা উপায় আছে নেকি? আজি ইয়াৰ ওপৰত আমি এই ভিডিঅ'টোত কথা পাতিম। আমেৰিকাৰ এখন ডাঙৰ মেডিকেল ইউনিভাৰ্চিটিত কৰা ৰিচাৰ্চৰ পৰা দেখা গৈছে যে কেঞ্চাৰৰ কাৰণে হোৱা 100জন মানুহৰ মৃত্যুৰ ভিতৰতে 75জন মানুহকে আমি কেঞ্চাৰ হোৱাৰ পৰা বচাব পাৰিলোহেঁতেন, যদিহে আমি আগতে তেওঁলোকে কৰা ভুলবোৰক শুধৰাব পাৰিলোহেঁতেন। ইয়াৰ মানে আমি কেঞ্চাৰক বহুখিনি পৰ্যায়লৈ প্ৰতিৰোধ কৰিব পাৰোঁ। আজি আমি এই ভিডিঅ'টোত জানিম আমি কোনবোৰ এনেকুৱা ভুল শুধৰাই কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ এটাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মই হৃদয়জ্যোতি ডেকা, এজন MBBS ষ্টুডেণ্ট, আৰু এই চেনেলটোৰ মাধ্যমেৰে মই স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰক সহজ ভাষাত আপোনালোকৰ ওচৰত লৈ আহোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকন বটনটো প্ৰেছ কৰক, যাতে আপুনি সদায় স্বাস্থ্য সম্পৰ্কে আপডেটেড হৈ থাকিব পাৰে। প্ৰথম কাৰণটো হ'ল টবাকো। টবাকো মানে অনলি চিগাৰেট স্মকিঙেই নহয়, গুটখা আৰু চাধাৰ দৰে প্ৰতিটো টবাকো প্ৰডাক্টেই কেঞ্চাৰ কৰিব পাৰে। আনকি পেছিভ স্মকিং মানে আপুনি যদি আপোনাৰ ওচৰজনৰ পৰা চিগাৰেটৰ ধোঁৱা লৈ আছে, তেতিয়াও কেঞ্চাৰ হোৱাৰ ৰিস্ক বাঢ়ি যায়। 2 নম্বৰ কাৰণটো হ'ল আমি খোৱা লোৱাৰ ক্ষেত্ৰত কৰা কিছুমান ভুল। আমি যেতিয়াই পেকেটত থকা খোৱা বস্তু কিনো, তেতিয়া আমি সেই পেকেটটোৰ পিছফালে লিখা থকা নিউট্ৰিশ্যনেল ভেলুবোৰলৈ মন কৰিব লাগে, য'ত এনাৰ্জি, প্ৰটিন এইবোৰৰ মাত্ৰা লিখা থাকে। তাৰে তলৰ ফালে চেচুৰেটেড ফেট বুলি লিখা থাকে। যদিহে কোনো খাদ্যত চেচুৰেটেড ফেট পোৱা যায়, ই পেটৰ ভিতৰৰ কলন কেঞ্চাৰৰ ৰিস্ক বঢ়াই দিয়ে। এই চেচুৰেটেড ফেট বহুত খাদ্যতে পোৱা যায়, কিন্তু সেই সকলোবোৰ খাদ্যই খোৱা বন্ধ কৰাটো সহজ নহয়। সেয়েহে যিবোৰ পেকেট খাদ্য থাকে সেইবোৰ আমি চাই চিতি খোৱাটো ভাল। ইয়াৰ উপৰিও ৰঙা মাংস যেনে ছাগলীৰ মাংস, গাহৰিৰ মাংস, গৰুৰ মাংস এইবোৰতো চেচুৰেটেড ফেট বেছিকৈ থাকে। 3 নম্বৰ কাৰণটো হ'ল এলকহল। এলকহলৰ কাৰণে বহুতকেইটা কেঞ্চাৰৰ ৰিস্ক বাঢ়ি যায়, যেনে মুখৰ, গলৰ, লিভাৰৰ, পেটৰ আৰু মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰৰ ৰিস্ক বহুত বেছি বাঢ়ি যায়। আপুনি যদি এলকহল খোৱা বন্ধ কৰিব নোৱাৰে, তেতিয়াহ'লে দিনটোত এটা ড্ৰিংক বা এটা পেক খাবলৈ নিজকে সীমাবদ্ধ কৰক। এলকহলৰ লগত যদি চিগাৰেট খায়, তেতিয়াহে এলকহলৰ কাৰণে হ'ব পৰা কেঞ্চাৰৰ ৰিস্ক বহুত বেছি বাঢ়ি যায়। 4 নম্বৰ কাৰণটো হ'ল ৰেডিয়েশ্যন। বেছি সময়লৈ সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন, এক্স-ৰে ৰেডিয়েশ্যনৰ সংস্পৰ্শত থাকিলে ই স্কিন কেঞ্চাৰৰ ৰিস্ক বঢ়াই দিয়ে। দুপৰীয়াৰ সময়ত ৰ'দত ওলালে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব আৰম্ভ কৰক আৰু এক্সপ'জ হৈ থকা ঠাইখিনি কাপোৰেৰে ঢাকি ৰাখক, যেনে বাইক চলোৱাৰ সময়ত হেলমেট আৰু ফুল চাৰ্ট পিন্ধক। ইয়াৰ উপৰিও সঘনাই এক্স-ৰে কৰাৰ পৰা বিৰত থাকক। যেতিয়া আপোনাৰ ডক্তৰে এক্স-ৰে কৰিব কয় তেতিয়াহে কৰাওক। 5 নম্বৰ কাৰণটো হ'ল আমি কোনো ধৰণৰ এক্সাৰচাইজ নকৰা। এক্সাৰচাইজে আমাৰ ওজনটো নিয়ন্ত্ৰণ কৰি ৰখাৰ লগতে কলন কেঞ্চাৰ আৰু মহিলাৰ ক্ষেত্ৰত ব্ৰেষ্ট কেঞ্চাৰৰ ৰিস্ক কমাই দিয়ে। অতি কমেও দিনটোত 30 মিনিট সময় এক্সাৰচাইজ কৰিলে আমি আমাৰ দেহৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰোঁ। 6 নম্বৰ কাৰণটো হ'ল ভাইৰাছ। হেপাটাইটিছ ভাইৰাছ, HIV, হিউমেন পেপিলোমা ভাইৰাছ। এই ভাইৰাছকেইটা যৌন সংক্ৰমণৰ দ্বাৰা ড্ৰাগছ লোৱাৰ সময়ত এটাই আনটোৰ ইনজেকশ্যন ব্যৱহাৰ কৰাৰ ফলত এটাৰ পৰা আনটোলৈ বিয়পিব পাৰে। হেপাটাইটিছ ভাইৰাছ আৰু হিউমেন পেপিলোমা ভাইৰাছৰ এগেইনষ্টত ভেকচিনো আছে। আপুনি যদি লোৱা নাই, এতিয়াও ল'ব পাৰে। 7 নম্বৰ, খেতিপথাৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ কেমিকেল আৰু গাড়ী আৰু ইণ্ডাষ্ট্ৰীৰ পৰা ওলোৱা ধোঁৱাই কেঞ্চাৰৰ ৰিস্ক বহু পৰিমাণে বঢ়াই দিয়ে। ক'ভিডৰ সময়ৰ পৰা আমাৰ মাস্ক পিন্ধাৰ এটা অভ্যাস হৈ গৈছে। সেই মাস্কখন যদি আমি নৰ্মেল সময়ত ৰাস্তা ঘাটে পিন্ধি থাকোঁ বা খেতিয়কে পথাৰত কেমিকেল ছটিওৱাৰ সময়ত আৰু ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহজনে ইণ্ডাষ্ট্ৰীত কাম কৰাৰ সময়ত যদি আমি মাস্কখন পিন্ধি থাকোঁ, তেতিয়াহ'লে আমাৰ কেঞ্চাৰ হোৱাৰ ৰিস্ক বহু পৰিমাণে কমি যাব। 8 নম্বৰ, কিছুমান এনেকুৱা কেঞ্চাৰ আছে যেনে মহিলাৰ চাৰ্ভাইকেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ। এই দুয়োটা কেঞ্চাৰকে আমি কিছুমান টেষ্টৰ সহায়ত কেঞ্চাৰৰ পৰ্যায়লৈ যোৱাৰ আগতে ধৰা পেলাব পাৰোঁ আৰু তেতিয়া ইয়াৰ ট্ৰিটমেণ্টটো বহুত বেছি ভাল হয়। সেয়েহে 21 বছৰ বয়সৰ পিছৰে পৰা মহিলাই 3 বছৰৰ মূৰে মূৰে পেপস্মেয়াৰ নামৰ এটা টেষ্ট কৰি থাকিব লাগে। এইটো টেষ্টে চাৰ্ভাইকেল কেঞ্চাৰক আৰ্লি ষ্টেজতে ধৰা পেলাব পাৰে আৰু ব্ৰেষ্ট কেঞ্চাৰৰ বাবে 40 বছৰ বয়সৰ পিছত 1 বছৰ বা 2 বছৰৰ মূৰে মূৰে মেমোগ্ৰাফি নামৰ এটা টেষ্ট কৰিব পাৰে। আজিৰ সময়ত এই দুয়োটা কেঞ্চাৰৰ সংখ্যা বহুত বেছি বাঢ়ি গৈছে। কেঞ্চাৰৰ কিছুমান প্ৰাৰম্ভিক লক্ষণ থাকে, যাক আমি আৰ্লি চাইন বুলি কওঁ। এইবোৰক চিনি লৈ আমি কেঞ্চাৰৰ ট্ৰিটমেণ্ট বহুত ভালকৈ কৰিব পাৰোঁ, যাৰ ফলত কেঞ্চাৰৰ কাৰণে হোৱা মৃত্যুৰ হাৰ কমি যায়। এইবোৰ লক্ষণৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত কথা পাতিম। আপুনি যদি এই ভিডিঅ'টোৰ জৰিয়তে কেঞ্চাৰৰ বিষয়ে নতুন কিবা জানিব পাৰিলে, তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰক, যাতে আপুনি আন স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'বোৰ সময়মতে পায়।
আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে আমি অসমৰ প্ৰত্যেকজন মানুহকে স্বাস্থ্য সম্পৰ্কে সজাগতা কৰিব পাৰোঁ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ জয় আই অসম